নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ কি খবৰ? আৰু মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু আজি তেজপুৰলৈ গৈ আছোঁ আকৌ এবাৰ, চাই থাকক ভিডিঅ'টো। আকৌ আজি তেজপুৰলৈ আহিবলগীয়া হ'ল। আজি এখেতৰ কিবা বজাৰ কৰিবলগীয়া আছিলে, তাকে বজাৰ কৰিব গৈ আছোঁ। বৰ্তমান তেজপুৰত পালোহি। তেজপুৰ মানে ইমান ভিডিঅ'টো ইমান দীঘলীয়া কৰা নাই, সোনকালে চৰ্টত কৰিছোঁ, সেইটো কাৰণে হেৰি হৈছে। আৰু ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ পৰা টুপি, ঠাণ্ডা টুপি, গৰম টুপি ষ্টাইলৰ দুটামান লৈ লৈছোঁ। তাৰপিছত ওলাই যাওঁ। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাবচোন, তাকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। তেখেতৰ মাকৰ কাৰণে এটা চুৱেটাৰ ল'ব বোলে, মানে ঠাণ্ডা দিন, মানে গুৱাহাটী যাবলগীয়া আছে, তাতে যাব। আৰু ল'লোঁ অলপ কাপোৰ দেখুৱালোঁ। মোৰো এটা ল'বলগীয়া আছে, কিন্তু মই পাছত ল'ম, এতিয়া নলওঁ, কাৰণ এতিয়া বৰ্তমান হেৰি কৰি লাভ নাই। ফুচকা খাই এতিয়া আকৌ ভোক লাগিছে, চাওঁ খাই লওঁ। এতিয়া চাওঁতে বনাব দিছোঁ। তাৰপিছত এয়া বহুত দিনৰ মূৰত ইয়াত খাইছোঁহি। তেজপুৰলৈ আহিলে প্ৰায়ভাগ ইয়াতে খাওঁ, মানে ইয়াতে ভাল, মানে বহুত ভাল লাগে খাই ইয়াত। মোবাইলটোৱে ইনষ্টাগ্ৰাম পূৰা ফালি দিছে আৰু ভিডিঅ' বনাই দিম আৰু বনোৱা এডক চাওঁ আহিব। এতিয়া বৰ্তমান আমি ৰখি আছোঁ, এজনী বহি আছে, তাৰপিছত মামাই বনাই আছে, ধুনীয়া বনাই কাৰণে ইয়াতে খাওঁহি। তাৰপিছত এতিয়া মই আকৌ এতিয়া ফাইনেলি আমাক হৈছেগৈ। ভাগৰ লাগিছে আজি তেজপুৰটো ঘূৰি। আজি ঘূৰি ইমান ভাল নালাগিল তেজপুৰটো। চাওঁ আহি গ'ল। এতিয়া খাওঁ, আপোনালোকে চাওঁ কেই প্লেট খাব পাৰিব? ফুল প্লেট। মইতো 5 প্লেটকৈ অধিক খাব পাৰোঁ কিন্তু দেই, বহুত খাই দিওঁ। চাই থাকক ভিডিঅ'টো। আৰু মজা লাগিল। এতিয়া চাওঁটো খাই আকৌ ওলাই যাওঁ ঘৰলৈ। বহুত দেৰি হৈ গ'ল, মানে দেৰিকৈ আহিছোঁ, কাৰণ ঘৰত মানুহ কাম লগাই থৈ আহিছিলোঁ। এতিয়া ঘৰত কোনো নাই যেনিবা, বৰ্তমান মই অকলে থাকোঁতো, সেইটো কাৰণে অকলে আহিছোঁ। অকলে মানে কি, এই লগত আহিছোঁ আৰু ঘৰত অকলে আছোঁ। তেখেতৰ লগত মানে আহিবলগীয়া, তেখেতৰ লগ নাছিলে কাৰণে আহিবলগীয়া হ'ল। বৰ্তমান এতিয়া আকৌ ওলাইছোঁ, তাৰ পৰা চব ধুনীয়া পাটৰ মুগা মেখেলা, চব পাটৰ মেখেলা, চব ধুনীয়া আনিছে। আৰু সিটো আমাৰ টিপিনী, আমাৰ জোনাকী হ'ল আমাৰ চিনেমা, ইয়াতে চিনেমা চাব পাৰি। তাৰপিছত এতিয়া আকৌ ওলাওঁ, টেম্পুত বহিছোঁ। টেম্পুত বহি এতিয়া ঘৰলৈ যাওঁ আৰু। টেম্পুত বাইকখন ঘৰত ৰখি আছে, বাইকখন নাই অনা মানে। তাৰপিছত এয়া মোৰ ভিডিঅ'টো যদি কোনোবা নতুনকৈ যদি আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বন্ধুসকল। এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ। এইটো আজি ভিডিঅ'টো ইমান দীঘলীয়া কৰা নাই, কাৰণ চৰ্ট ইমান সমূহকৈ কৰিছোঁ আৰু বনাব মন যায় আৰু নাযায় আৰু ইমান, তাকে আৰু বনাইছোঁ। আহিলোঁ বজাৰ কৰি, এতিয়া ঘৰতে আৰাম কৰোঁগৈ, অলপ ভাগৰ লাগিছেও ন। বেলি ডুবু হৈছে আৰু আমি গৈছিলোঁ দুটামানত তেজপুৰলৈ গৈছিলোঁ, কাৰণ বেলি দিনৰ ৰাতিপুৱাতে আমাৰ কামভাগ আছে, কাপোৰ চাপোৰ ধুবলগীয়া হৈছিলে কাৰণে যোৱা নাছিলোঁ। তাৰপিছত আহি ঘূৰি আহিলোঁ। আহি পেলাই চাওক, ভিডিঅ'টো ইমান দীঘলীয়া কৰা নাই, বেয়া নাপাব। এখন ডিপুতা দলং পালোহি। তাৰপিছত ডিপুতা দলঙৰ পৰা বেছি দূৰ নাই, বিহগুৰিত সোমাম। বিহগুৰিত আমাৰ এখেতৰ ঘৰ বিহগুৰি, নিউজ বিহগুৰি। তাৰপিছত কি ক'ম আৰু, তেজপুৰখন বাহিৰে আৰু জেগা আছে, বিভিন্ন ধৰণৰ জেগা দেখুৱাই যাম মোৰ চেনেলটোৰ জৰিয়তে। চাই থাকিব আৰু ছাপোৰ্ট কৰক, যাতে মই আৰু আগলৈ এনেদৰে ভিডিঅ' বনাব পাৰোঁ। যদি ছাপোৰ্ট নকৰিলে আৰু পৰিসমাপ্তি হৈ যাব ইউটিউব চেনেল আৰু। এতিয়া চাওক, মই কি ক'ম আৰু, কাম বহুতেই থাকে বাৰু। কাম এৰি থৈ আহি এতিয়া তেজপুৰলৈ আহিলোঁ। এতিয়া মানুহবোৰো বেয়াই লগাইছে, ৰিচাৰ্জবিলাক কেনেকুৱা বঢ়াই দিলে ন। তাৰপিছত আৰু বঢ়াইটো দিছে কিছুমান, আমি এতিয়া ডেইলি ধৰক ইনকাম কৰি কিছুমান ধৰক ডেইলি হাজিৰা কৰি খোৱা বাঢ়ি কৰা সকলোতে এতিয়া মোবাইলৰ ৰিচাৰ্জটো ভৰাবলৈতো ভাবিব লাগিব। কি হ'ব ঠিক নাই আৰু, এনেকুৱা পৰিস্থিতি আহিব বুলি ভবাই নাছিলোঁ আৰু ইমান লোভ লগাই দিলে ডাটা দি।
ফ্ৰী কৈ পেলাই ডাটা ধুনীয়াকৈ মনোৰঞ্জন কৰি এতিয়া মনোমোহিত কৰি দিলে। এতিয়া মানুহৰ ডাটা নেট নোহোৱাকেনো কেনেকৈ থাকিব নোৱাৰো, সেইটো কাৰণে ৰিচাৰ্জটো ভৰাবই লাগিব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ, এইখিনিতে সামৰিবলগীয়া আহিছোঁ। মোৰ চেনেল যদি য'তে শেষলৈকে চাইছে আন্তৰিক ধন্যবাদ থাকিল। কুশলে থাকক, মংগল হওক তাৰে কামনা কৰিছোঁ আৰু ধন্যবাদ থাকিল। এতিয়া এইখিনিতে বিহুগুৰিত নামিম। মোৰ ঘৰ মেডিকেলৰ ওচৰত, তেজপুৰ মেডিকেলৰ ওচৰত। আৰু এতিয়া ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। সকলোকে বাই আৰু ধন্যবাদ।